ফাইনেলি বহুত দিনৰ পিছত লক্ষীক লগ পাইছোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ইণ্ট্ৰডিউচ কৰাই দিছোঁ। ই হৈছে লক্ষী, মোৰ এসময়ৰ বেষ্ট ফ্ৰেণ্ড। ই মোৰ MA কৰি থকাৰ খাছ পাৰ্টনাৰ। ই আছিল মোৰ ৰুমমেট। তো ইয়াক লগ পালোঁ, ইয়াকো মাতিছিলোঁ, ই আহিলে। বাকীখিনি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। 2-3 মাহৰ পিছত এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ভগৱানৰ দৰ্শন কৰিবলৈ। আচলতে গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ, আৰু মোৰ লগত যাব মোৰ ভগৱান, মানে হৈছোঁ মোৰ মা আৰু দেউতা যাব। ভগৱানক ভগৱানৰ ওচৰলৈ লৈ যাম। ধেমাজিৰ পৰা অসমবাসী হৈ আপোনালোকৰ আশীৰ্বাদত মই চম্পক ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া আমি ওলাই আহিলোঁ। ইফালে বহি আছে দেউতা, পিছফালে বহি আছে মা কিবা ক'বা? জগন্নাথ মন্দিৰ দৰ্শনৰ কাৰণে ওলাই আহিছোঁ। এতিয়া আমি ফাইনেলি পাই গ'লোঁ সেই কোলাজান। এতিয়া কোলাজানৰ পৰা আমি ৰাইট হেণ্ডত যাম, কাৰণ ডিব্ৰুগড়। আৰু এটা কথা ইয়াতে কৈ থওঁ, আপোনালোকে ৰাস্তাটো চাওক, ইমান বেয়া হৈ আছে, এনেকুৱা সাংঘাতিক বেয়া ৰাস্তা, আৰু গাঁতবিলাক আপোনালোকে ধৰিব নাই। এতিয়া ৰ'দৰ বতৰ অলপ হ'লেও ধৰিব পাৰিছোঁ, সেইটো বেলেগ কথা, কিন্তু বৰষুণ দি থকা সময়ত যদি বৰষুণ থাকে, তেতিয়া সেই গাঁতটো যেতিয়া পানী সোমাই থাকিব, তেতিয়া সেই গাঁতটো ধৰিব নোৱাৰিব, আৰু তেতিয়া ফুটি যোৱাৰ সম্ভাৱনা থাকে। এইয়া চাওক কি ধুনীয়া, কি ধুনীয়া মৰম লগা, কি ধুনীয়া মৰম লগা গাঁত। ৰ'দেদি নাযাওঁ, এনেহেন মৰম লগা ধুনীয়া গাঁতেৰ মাজে আপোনালোকে আহিব লাগিব। যদি পানী হৈ থাকে এইটোৰ গাঁতত, আপোনাৰ গাড়ী চকা ক'ত সুলকি পৰিব ঠিক নাই। সেইকাৰণে এইফালে আহোঁতে অলপ সাৱধান আহিব, বৰষুণৰ বতৰত বিশেষকৈ। মাছ কেইটামান আনি ইয়াতে পুহিব পৰা যাব। বৰষুণ দিলে এতিয়া আমি পাই গ'লোঁ সেই বগীবিল, আৰু বগীবিলৰ আকাশৰ চিনেৰীটো চাওক কি বঢ়িয়া লাগিছে, কি ধুনীয়া লাগিছে। গাইজ ফাইনেলি পাই গ'লোঁ সেই জগন্নাথ টেম্পল। সেয়া ইফালে আছে, এইফালে জগন্নাথ টেম্পল। এইফালে দেও কেনেকুৱা লাগিছে? বহুত আচ্ছা লাগতা হে। মা পানী খাইছ? ভালো লাগছি। এতিয়া ব'ল যাওঁ, ব'ল। এতিয়া আমি দৰ্শন কৰিবলৈ গৈ আছোঁ মা আৰু দেউতাৰ লগত। আৰু এয়া হৈছে জগন্নাথ টেম্পল। এয়া হৈছে মেইন জগন্নাথ টেম্পল। ফাইনেলি বহুত দিনৰ পিছত লক্ষীক লগ পাইছোঁ। সি ধূপ চাকি জ্বল। কি ক'বি লক্ষী, ক? মই কি ক'ম আৰু, বহুত ভাল লাগিছে চম্পকক লগ পালোঁ ইমান দিনৰ মূৰত। ভিতৰে মানুহ বহুত দিনৰ পশ্চাত মিলিত বহুত। এতিয়ালৈকে কেইবাৰ আহিছোঁ? মই এতিয়া আমি জগন্নাথ মন্দিৰৰ ভিতৰত সোমাম। 3বাৰ। থাৰ্ড টাইম এইটো। থাৰ্ড টাইম গৈ থাকোঁ। এতিয়া মা দেউতাই আচলতে চাকি ধূপ চাকি জ্বলাই আছে। এই ধূপ চাকি কিনি আহিবৰ কাৰণে মই ওলাই আহিছিলোঁ। এতিয়া মা দেউতাই জ্বলাই আছে। জ্বলালেনে? জ্বলালে। চৰণতে দিছে। ইণ্টাৰেষ্টিং কথা, আপোনালোকে ইয়াত অনলাইন পে'মেণ্টো কৰিব পাৰিব, অনলাইন পে'মেণ্টৰ সুবিধা আছে। আৰু এইফালে আছে হনুমান টেম্পল, হনুমান মন্দিৰ, আৰু সেইফালে লক্ষী মন্দিৰ, আৰু এইফালে এয়া হৈছে লক্ষী মন্দিৰ। কি ধুনীয়া সুন্দৰকৈ বনাই থোৱা আছে, আপোনালোকে চাওক। মই আগতেও এবাৰ আহিছোঁ, আৰু এবাৰ সৈতে ছেকেণ্ড টাইম লক্ষী মন্দিৰতে। লক্ষী, আৰু ইয়াৰ নামো হৈছে লক্ষী, আৰু এয়া হৈছে লক্ষী মন্দিৰ। এয়া এটা ইণ্টাৰেষ্টিং কথা আহি গৈছে। সি কৈছে লক্ষী মন্দিৰৰ সৈতে তাক ফটো উঠাব গৈছে। মই অলপ পিছতে উঠাই আছোঁ। আৰু এইফালে ৰামৰ দৰবাৰ। এতিয়া লক্ষী মন্দিৰৰ সৈতে লক্ষীক ফটো উঠোৱা হ'ব। এই লক্ষী প'জ দিয়া। আৰু লক্ষী মন্দিৰৰ ফালৰ পৰা আপোনালোকক জগন্নাথ মন্দিৰটো আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। এয়া চাওক কি ধুনীয়া লাগিছে পৰিৱেশ। এইফালে আছে চাবলগীয়া বস্তু। আচলতে মই প্ৰথমবাৰ এইফালে অহা নাছিলোঁ, এবাৰ আহিছোঁ, কাৰণ
লক্ষীক লগ পাই গৈছে মেইন লক্ষী মানুহক লগ পাই গ'ল আৰু কি লাগে আৰু এইফালে কিবা এটা বনাই আছে কি বনাই আছে জানো দীপন দাই কৈছিলে এদিনত লক্ষী এয়া হৈছে নৱগ্ৰহ মন্দিৰ জয় বজৰংবলী গৰম কেনেকুৱা কিমান দিনৰ মূৰত লগ পাইছ কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত কি কবি তই মোক একো নকওঁ তই এতিয়া চাকৰি পোৱা এতিয়া মোক কি খুৱাবি ঠাণ্ডা খাব লাগিব ঠাণ্ডা খাব লাগিব সেই হোমেনক কিবা এটা কবি নি হোমেনৰ কাৰণে ক'ম হোমেনক কি কবি তুমি নাই তুমি নহ'লে স্প্ৰাইট খালাহেঁতেন স্প্ৰাইট কিমান ডাঙৰ স্প্ৰাইট নে ডাঙৰ স্প্ৰাইট আৰু ডাঙৰ স্প্ৰাইট খালেহেঁতেন আৰু লগত তাৰ লগত চিপছ খালেহেঁতেন স্প্ৰাইট খোৱা ভকত আৰু ৰঙালাও ভাজি লগতে কৈ দিছোঁ ৰঙালাও ভাজি কি খাইছ আইচক্ৰীম খাইছ মই খাই খতম কৰি দিলোঁ আৰু মোৰ লক্ষীয়ে মোৰ কাৰণে একদম ধুনীয়া গিফ্ট এটা আনিছে কি গিফ্ট মানে আপোনালোকে চাই থাকিলে গম পাব কি গিফ্ট নে কি কয় ইয়াত ডাঙৰ বাছ এতিয়া খোলোঁ কিবা চকলেটৰ বাকলিটো আহিছে কেমেৰাফালে চকলেট কি কলম এজন আচাৰ্যৰ তৰফৰ পৰা কলম ছাৰৰ তৰফৰ পৰা কলম দেই লেটলি হেপী টিচাৰ্ছ ডে আচলতে একে কলম নেকি দুইটা না দুইটা বেলেগ ধুনীয়া ভাল কলম এটা দিছ ইমান ধুনীয়া গিফ্ট দিছ এতিয়া মই কি ক'ম এতিয়া তই চাকৰিয়াল মানুহ এইবোৰ গিফ্ট দি থাকিব লাগে মাজে সময়ে মোৰ মনটো ভাল লাগি থাকিব সেইকেইটা মাক ভৰাই থৈ দিয়া মাক ভৰাই থ'বলৈ দিলোঁ থেংক ইউ দেই থেংক ইউ